কলপাত কেইখন ধুই থকা দেখি আপোনালোকে ভাবিছে চাগে কিবা আয়োজন কৰা হৈছে। নহয় আপোনালোকে ভুল ভাবিছে। আজি মানে মানুহজনীক অফিচৰ পৰা নিবলৈ আহোঁতে জ্যোতিদাই ৰভাব টেঙা এটা আনি সুধিলে, অনুজ টেঙা খাবা নেকি? টেঙাৰ লোভ সামৰিব নোৱাৰি ময়ো জ্যোতিদাৰ লগত টেঙা কাটাত লাগি গ'লোঁ। জ্যোতিদা বুলি কৈছিলোঁ যে এইজনে হৈছে জ্যোতিদা। তাৰ টেঙাত নিমখ দিয়া ষ্টাইল দেখিছেনে, পূৰা প্ৰফেচনেল। এতিয়া আমাৰ টেঙা খাবলৈ ৰেডি হৈ গ'ল। আমাৰ টেঙা জুতি দেখি ওচৰৰ বৌকেইজনীও ৰ'ব নোৱাৰিলে। মই যে কলপাত কেইখন ধুই আছিলোঁ টেঙা খাবৰ কাৰণে। কলপাতত টেঙা নাখালে টেঙাৰ জুতিয়ে পোৱা নাযায়। এতিয়া ওচৰৰ বৌকেইজনীক অলপ টেঙা দি ময়ো খাবলৈ লৈ ল'লোঁ। মই হ'লে টেঙা অলপ নাখাওঁ দেই, বহুত বেছিকৈ খাওঁ। ময়ো এতিয়া টেঙাখিনি খাই লওঁ। ঘৰলৈ আহি থাকোঁতে মানুহজনীয়ে ক'লে মিঠাই অলপ লওঁ। সেইকাৰণে মই মিঠাই দোকান এখনত সোমাই তাই যি মিঠাই ল'বলৈ বিচাৰিলে মই তাকে ল'ব দিলোঁ। আৰু তাই সুবিধাই পালে, ইটোৰ পিছত সিটো গৈ কেইবাবিধো মিঠাই ল'লে। এতিয়া মিঠাইখিনি লৈ আমি ঘৰলৈ আহিলোঁ। ঘৰ আহি পোৱাৰ লগে লগে তাই ধুনীয়াকৈ চাহ একাপ বনালে। এতিয়া চাহকাপ খাই লওঁ, আজিলৈ বাই।